এতিয়ালৈকে পৃথিৱীৰ সকলোতকৈ দামী বস্তুটো কি? এখন পুৰণি 600 বছৰীয়া কিতাপৰ ৰহস্য। বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোতকৈ দামী প্লেনেটটোনো কি? গতিকে এনেকুৱা বহুতো ইণ্টাৰেষ্টিং কথা আজি এই ভিডিঅ'টোত লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাওক, আঁতৰি নাযাব। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ গাত একাফে তেজ আছিল, আচৰিত লাগিছে নহয়? অৰ্থাৎ মই ক'ব বিচাৰিছোঁ, যেতিয়া আমি নৱজাতক অৱস্থাত আছিলোঁ তেতিয়া আমাৰ শৰীৰত প্ৰায় 250 ml হে তেজ আছিল, আৰু এজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত প্ৰায় 5 লিটাৰলৈকে তেজ পোৱা যায়। আৰু আমাৰ শৰীৰৰ ওজনৰ মুঠ 7% হৈছে এই তেজ। এতিয়ালৈকে পৃথিৱীৰ সকলোতকৈ দামী বস্তুটোনো কি? হয়তো সকলোৱে ভাবিছে হীৰাৰ কথা, কিন্তু হীৰা নহয়। পৃথিৱীৰ সকলোতকৈ দামী বস্তুটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাছাৰ দ্বাৰা নিৰ্মিত ISS অৰ্থাৎ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন। এই স্পেচ ষ্টেচনটো মুঠ $160 আৰব নিৰ্মাণ কৰা হৈছে। এটা আচৰিত কথা কওঁ শুনক। এখন কিতাপ আছে আৰু কিতাপখন প্ৰায় 600 বছৰ পুৰণি। এই কিতাপখন লিখিবৰ বাবে 250টা পেজ ব্যৱহাৰ কৰা হৈছিল, কিন্তু সকলোতকৈ ডাঙৰ কথা হ'ল যে এই কিতাপখন কি ভাষাত লিখা হৈছিল কোনেও নাজানে। অৰ্থাৎ এই কিতাপখনত ব্যৱহাৰ কৰা ভাষাটো আজিলৈকে কোনেও নাজানে। আৰু এই কিতাপখনৰ নাম হৈছে ভইনিজ মেনুস্ক্ৰিপ্ট, আৰু এই কথাটোৱে হৈছে এই কিতাপখনৰ এটা ডাঙৰ মিষ্ট্ৰি। এটা সৰু কিন্তু ইণ্টাৰেষ্টিং কথা আপোনালোকে হয়তো অনুভৱ কৰিছে, কিন্তু আপোনালোকে ধ্যান দিয়া নাই, আৰু সেইটো হৈছে যেতিয়া আমি ক'ৰবালৈ এটা নিৰ্দিষ্ট গতিত গতি কৰি থাকোঁ তেতিয়া আমাৰ কাণত যে বতাহ লাগে আৰু তাৰ কাৰণে এটা শব্দৰ সৃষ্টি হয়। কিন্তু কিয় সৃষ্টি হয় আপোনালোকে জানেনে? মই কৈ দিছোঁ ৰ'ব। যেতিয়া বতাহে বায়ুৰ বিপৰীত দিশত গতি কৰি থাকে তেতিয়া এই শব্দৰ সৃষ্টি হয়। গুৰুত্বাকৰ্ষণ অৰ্থাৎ গ্ৰেভিটি। এই গ্ৰেভিটিৰ কথা আমি গম পালোঁ এজন মহান বৈজ্ঞানিক ছাৰ আইজাক নিউটনৰ কাৰণে। আৰু আমি সৰুতে সকলোৱে শুনিছোঁ যে নিউটন যেতিয়া এজোপা আপেল গছৰ তলত বহি আছিলে তেতিয়া তেওঁৰ সন্মুখত এটা আপেল পৰিছিলে, আৰু তাৰ সহায়তে তেওঁ সমাজক গুৰুত্বাকৰ্ষণৰ কথা অৱগত কৰাইছিল। কিন্তু আপোনালোকে জানেনে যে সেই আপেল গছজোপা এতিয়াও জীয়াই আছে? অৰ্থাৎ নিউটন গাৰ্ডেনত সেই আপেল গছজোপা এতিয়াও সংৰক্ষণ কৰি ৰখা হৈছে। আমাৰ পৃথিৱীখন কিহেৰে ধৰে আমি সকলোৱে জানো, যেনে বায়ু, পানী, মাটি ইত্যাদি এই বস্তুবিলাকে আমাৰ পৃথিৱীখন গঠিত। কিন্তু আমাৰ পৃথিৱীৰ পৰা প্ৰায় 40 লাইট ইয়াৰ্ছ দূৰত এটা গ্ৰহ আছে, নামটো হৈছে 55 কেংক্ৰি E। এই গ্ৰহটো সম্পূৰ্ণৰূপে হীৰা অৰ্থাৎ ডায়মণ্ডেৰে গঠিত, আৰু এইটো হৈছে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোতকৈ দামী গ্ৰহ। আৰু এই গ্ৰহটো পৃথিৱীৰ তুলনাত প্ৰায় দুগুণ ডাঙৰ। ফেক্ট নম্বৰ 7 ইজ ৰিলেটিং টু আৱাৰ ড্ৰিমছ। সপোন আমি সকলোৱে দেখোঁ, আৰু এটা এক্সপেৰিমেণ্টৰ পৰা গম পোৱা গৈছে যে যিসকল মানুহৰ IQ লেভেল হাই তেওঁলোকে অন্য মানুহৰ তুলনাত সপোন বেছিকৈ দেখে। কিন্তু 3 পৰা 4 বছৰ বয়সলৈকে এটি শিশুৱে সপোন নেদেখে। আৰু এটা বেমাৰ আছে, নামটো হৈছে পাৰ্চনেলিটি ডিছঅৰ্ডাৰ অৰ্থাৎ সেই অপৰিচিতখনৰ বেমাৰটো। সেই বেমাৰটো যদি কাৰোবাৰ থাকে তেনেহ'লে তেওঁলোকেও সপোন দেখা নাপায়। হেপী বাৰ্থডে টু ইউ এই গানটো আপোনালোকে নিশ্চয় জানে। আৰু যেতিয়া আমি এই গানটো গাওঁ তেতিয়াই আমি আইন উলংঘা কৰোঁ, অৰ্থাৎ এই গানটোত কপিৰাইট আছে। আৰু সকলোতকৈ ডাঙৰ আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল এই গানটোৰ অৰিজিনেল লিৰিক্স এইটো নহয়। গুড মৰ্ণিং টু ইউ আছিলে এই গানটোৰ অৰিজিনেল লিৰিক্স। আমি সকলোৱে হাঁহি ফূৰ্তি কৰি ভাল পাওঁ, অথবা আমাক যেতিয়া কোনোবাই ভাকুত কুটায় তেতিয়া আমাৰ হাঁহি উঠে। কিন্তু মানুহৰ বাদে আৰু এটা প্ৰাণী আছে যাক ভাকুত কুটালে হাঁহি উঠে। এই কথাটো গম পাওঁতেনে মোৰো বহুত আচৰিত লাগিছিলে, আৰু সেই প্ৰাণীটো হৈছে নিগনি। মই ঠিকেই কৈছোঁ, সেই প্ৰাণীটো হৈছে নিগনি। অৰ্থাৎ নিগনিক যদি আপুনি ভাকুত কুটায় সিহঁতৰো হাঁহি উঠে। আচৰিত কথা নহয়নে বাৰু? আমাৰ অন্তিমটো কিন্তু সকলোতকৈ ভাল লগা আৰু আচৰিত কথাটো কওঁ শুনক। মনোবিজ্ঞানৰ সহায়ত গম পোৱা গৈছে যে মেকআপতকৈ মানুহৰ মিঠা হাঁহিটো বহু গুণে বেছি আকৰ্ষণীয়। সেইবাবে কেতিয়াবা কাৰোবাৰ হাঁহিটোত আপোনাৰ মনটো ভাল লাগি যাব পাৰে, আৰু সেইবাবে সকলোৱে কয় যে বি হেপী এণ্ড কিপ স্মাইলিং। গতিকে আপোনালোকে সদায় সুখী হৈ থাকক, হাঁহি থাকক, কাৰণ আপোনালোকৰ এই হাঁহিটোৱে কেতিয়াবা কাৰোবাৰ বেয়া লাগি থকা মন এটাও ভাল লগাই দিব পাৰে। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে এনেকুৱা বহুতো কথা আপোনালোকক আমি জনাই থাকিব পাৰোঁ।